পাইছোঁ বা নিজেও অনুভৱ কৰিছোঁ যে প্লাষ্টিকে গোটেই পৰিৱেশ প্ৰদূষণ হৈছে। গতিকে বাঁহৰ বটল যদি ব্যৱহাৰ কৰা যায়, ইয়াক যদি ব্যাপকভাৱে প্ৰচাৰ কৰি দিয়া হয়, তেতিয়াহ'লে আমাৰ পৰিৱেশ প্ৰদূষণৰ পৰা যথেষ্টখিনি দূৰ হ'ব পাৰোঁ। আৰু সেই উদ্দেশ্যে মই শেহতীয়াকৈ বাঁহৰ বটল 2টা বনাবলৈ চেষ্টা কৰি আছোঁ। এইটো বনাবলৈ মই বিশেষ সম্পূৰ্ণ হাতেৰে ব্যৱহাৰ কৰিছোঁ, কটাৰী আৰু হেকচু ব্লেডেৰে ব্যৱহাৰ কৰি পেলাই তৈয়াৰ কৰিছোঁ। ইয়াক মই 80 টকা বা 100 টকাৰ ভিতৰত বিক্ৰী কৰিব পাৰোঁ। ইয়াৰ লগতে মই বাঁহৰ আসন, বাঁহৰ শৰাই, বাঁহৰ ঠগা, বাঁহৰ গছা, বাঁহৰ পাচি খৰাহী, বাঁহৰ পল জকাই ইত্যাদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী বনাইছোঁ। চাইকেলখন 2012 চনত আমি বনাইছিলোঁগৈ। বহুদিনৰ আগৰ আমাৰ এটা হাবিয়াস আছিলে যে এখন চাইকেল চলাম বুলি আৰু ৰাইজক দেখুৱাম বুলি, কিন্তু সেই হাবিয়াসটো আমাৰ 2012 চনত পূৰ্ণ হৈছিলে। আৰু চাইকেল চলোৱাৰ উদ্দেশ্যৰে আৰু এটা আমি বাৰ্তা দিবলৈ বিচাৰিছোঁ। সেই বাৰ্তাটো হ'ল যে চাইকেল চলাওক, নিৰোগী থাকক আৰু সৰু সৰু জাৰ্ণিবিলাকত চাইকেল ব্যৱহাৰ হ'লে আমাৰ যিটো বায়ু প্ৰদূষণ সেইখিনি অলপ হ'লেও ৰোধ হয়। চৰকাৰৰ পৰা মই তেনেকৈ একো সুবিধা পোৱা নাই, কিন্তু সঁহাৰি পাইছোঁ আৰু উৎসাহ দিছে। সেয়ে আমি খালী হাতেৰে হ'লেও ইমানখিনিলৈকে বনাবলৈ সক্ষম হৈছোঁ।